নমস্কাৰ, মই বৰ্ণালী। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন টপিক লৈ। আজিৰ টপিকত আমি আলোচনা কৰিম ফ্ৰেজেছ এণ্ড ইডিয়মছৰ বিষয়ে। জতুৱা ঠাঁচ বা খণ্ড বাক্যৰ বিষয়ে আজি আমি ডিছকাছ কৰিম বা আলোচনা কৰিম। আৰু ইয়াৰ লগতে জতুৱা ঠাঁচ বা খণ্ড বাক্যৰ জৰিয়তে কেনেকৈ আমি বাক্য ৰচনা কৰোঁ বা কেনেকুৱা ধৰণৰ বাক্য ৰচনা হয় সেয়াও আমি শিকিম বা সেয়াও আমি ডিছকাছ কৰিম। আজিৰ পাঠত আমি ফ্ৰেজেছ এণ্ড ইডিয়মছ ষ্টাৰ্টেড উইথ এ ডিছকাছ কৰিম। মানে আজি আমি অকল এ লেটাৰেদি আৰম্ভ হোৱা ফ্ৰেজেছ এণ্ড ইডিয়মছখিনি জানিম আৰু তাৰে মিনিং জানিম আৰু তাৰ জৰিয়তে আমি এটা এটাকৈ বাক্য ৰচনাও কৰিম। গতিকে আহকচোন আমি পাঠৰ মাজলৈ সোমাই যাওঁ। প্ৰথম আছে এবভ অল। এবভ অল মানে আমি সকলোৱে জানো সকলোতকৈ ওপৰত বা সবাতোকৈ ওপৰত। চ' এবভ অল মানে যিয়ে নহওক কিয় সবাতোকৈ ওপৰত তেওঁ এজন ভাল মানুহ, এনেকৈ যে কওঁ যিয়ে নহওক কিয়, কিন্তু এবভ অল এনিৱে বাট এবভ অল হি ইজ এ গ্ৰেট পাৰ্চন, এনেকৈ যে কওঁ যিয়ে নহওক কিয় কিন্তু তেওঁ এজন ভাল মানুহ, সবাতোকৈ ওপৰত তেওঁ এজন ভাল মানুহ, তেনেকুৱা ধৰণৰ যে কথা কওঁ। ইয়াতে বাক্য ৰচনা আছে হি ইজ এবভ অল আ ছিংগাৰ বাট হি প্লেজ গিটাৰ চামটাইমছ। তেওঁ সবাতোকৈ ওপৰত এজন মিউজিচিয়ান বা এজন সংগীত শিল্পী, কিন্তু কেতিয়াবা তেওঁ গীটাৰো বজায়। গীটাৰ বজোৱাটো তেওঁৰ ছেকেণ্ড কাম, কিন্তু সবাতোকৈ ওপৰত তেওঁ এজন সংগীত শিল্পী। এয়া আছিলে প্ৰথম জতুৱা ঠাঁচটো। ছেকেণ্ড আছে একৰ্ডিং টু অনুসৰি বা তেওঁৰ মতে, তেওঁৰ অনুসৰি। চ' একৰ্ডিং টুটো আমি প্ৰত্যেকটো কথাতে ব্যৱহাৰ কৰোঁ। একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এনেকুৱা ধৰণৰ কথা আমি কওঁৱে। বা তেওঁৰ মতে, তেওঁৰ অনুসৰি, বা গান্ধীজীৰ মতামত অনুসৰি, এনেকুৱা ধৰণৰ কথা আমি আলোচনা কৰিয়ে থাকোঁ। ইয়াৰে এটা মেক চেণ্টেঞ্চেছ দিয়া আছে, এটা বাক্য ৰচনা দিয়া আছে। একৰ্ডিং টু হিম উই অল আৰ ৰং। তেওঁৰ মতে আমি সকলোবোৰেই অশুদ্ধ, আমি সকলোৱেই ভুল তেওঁৰ মতে। চ' তেওঁৰ মতে এয়া হ'ল একৰ্ডিং টু। তাৰপিছত আছে এট আ ষ্ট্ৰেচ মানে একেৰাহে মানে কিবা এটা কাম কৰি থাকিলে আমি কওঁ যে সি এইটো কাম একেৰাহে কৰি আছে, তেনেকৈ যে কওঁ হি ইজ ডুইং দিছ ৱৰ্ক এট এ ষ্ট্ৰেচ, এনেকুৱা ধৰণৰ হ'ব। হি কেন ছিং ফৰ 8 hours এট আ ষ্ট্ৰেচ। যদিও এইটো বেছি কোৱা হয়, 8 ঘণ্টা এজন মানুহে একেৰাহে গান গাব নোৱাৰে, বাট ইয়াতে এনেকুৱা ধৰণৰ এটা চেণ্টেঞ্চেছ দিয়া আছে যে হি কেন ছিং ফৰ 8 hours এট এ ষ্ট্ৰেচ। সি একেৰাহে 8 ঘণ্টা ধৰি গান গাই থাকিব পাৰে। তাৰপিছত আছে এট আ লছ মানে কি হতবুদ্ধি হৈ যোৱা, পটককৈ মানে কি কৰোঁ কি নকৰোঁ হৈ যোৱা, হতবুদ্ধি মানে বুদ্ধি ভ্ৰষ্ট হৈ যোৱা বুলি যে কওঁ সেয়া। চ' আই ৱাজ এট এ লছ এট ডেট টাইম। সেই সময়ত মই হতবুদ্ধি হৈ গৈছিলোঁ, মই কি কৰিব লাগে মই একো উৱাদিহ পোৱা নাছিলোঁ। আমাৰ কেতিয়াবা তেনেকুৱা হয় নহয়, যেতিয়া আমি নভবা কিবা এটা পৰিৱেশত আমি পৰিব লগা হয়, কিছুমান আনএক্সপেক্টেড ছিটুৱেশ্যনত আমি যেতিয়া যাব লগা হয়, তেতিয়া আমি উই আৰ জাষ্ট ব্লেংক, আমাৰ একো নাথাকে, আমি কি কৰিম এইটো কৰিম উগুল থুগুল হৈ যাওঁ, আমি হতবুদ্ধি হৈ যাওঁ, আমাৰ বুদ্ধিভ্ৰষ্ট হৈ যায়, আমি কি কৰোঁ আমি নিজেই নাজানো। চ' সেইটোক কোৱা হয় এট এ লছ, হতবুদ্ধি। আই ৱাজ এট এ লছ এট ডেট টাইম। সেই সময়ত মই হতবুদ্ধি হৈ গৈছিলোঁ। তাৰপিছত আছে অল দ্য ছেইম, একেই কথা, এনেকৈ যে একেই কথা, এইটো কি সেইটো কি একেই কথা। চ' অল দ্য ছেইম। ইয়াৰে বাক্য ৰচনা আছে আই গ' দেয়াৰ অৰ ইউ কাম হিয়াৰ ইজ অল দ্য ছেইম। মই তালৈ যোৱা বা তুমি ইয়ালৈ আহা একেই কথা। আমি কওঁ নহয় তুমি ইয়ালৈ আহা বা মই তালৈ যোৱা কিনো কথা হ'ল, একেই কথা। চ' আই গ' দেয়াৰ অৰ ইউ কাম হিয়াৰ অল দ্য ছেইম। তাৰপিছত আছে এট 6 and 7। 6 and 7 মানে কি খেলি মেলি হৈ থকা। 6ও নহয় 7ও নহয়, দুফালে তাৰমানে 6 and 7 মানে খেলি মেলি হৈ থকা বস্তুবোৰ। চ' ইয়াত আছে আই কাণ্ট মেক এনি ডিচিশ্যন এজ অল দ্য আইডিয়াজ ইন মাই মাইণ্ডছ আৰ এট 6 and 7। মই একো ডিচিশ্যন ল'ব পৰা নাই, মই কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই, কাৰণ সকলোবোৰ আইডিয়া, সকলোবোৰ কথা মোৰ মূৰত একদম এট 6 and 7 মানে সিঁচৰতি হৈ আছে, খেলি মেলি হৈ আছে। সেই খেলি মেলিবোৰৰ কাৰণে মই কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই। তাৰপিছত আছে এট ইজ মানে কি ইজ মানে দিছ ইজ
জৰ অপজিট ইজ দিছ ইজ মানে কি দিছ ইজ বুলি যে কয় দিছ ইজ মানে অসুখ ইজ মানে সুখ একদম সুখ শান্তি তো এট ইজ মানে সহজে কিবা এটা কাম যদি কৰিব পাৰোঁ তাক আমি এট ইজ বুলি কওঁ সহজে কৰিব পাৰোঁ চ' আই কেন চিং দিছ ছং এট ইজ মই বৰ ধুনীয়াকৈ এই গানটো গাই দিব অতি সহজে এই গানটো গাই দিব পাৰোঁ তেনেকুৱা ধৰণৰ ইয়াতে আছে আই কেন চিং ইন হাই নোটছ এট ইজ মই হাই নোট মানে ওপৰৰ সুৰ মই এট ইজ অতি সহজে গাই দিব পাৰোঁ আই কেন চিং অন হাই নোটছ এট ইজ সকলোৱে নোৱাৰে ময়ো নোৱাৰোঁ চ' কিছুমানে পাৰে হাই নোটত একদম ইজ একদম ধুনীয়াকৈ সহজে গাব পাৰে চ' এয়া হ'ল এট ইজ তাৰপিছত আছে এগেইনষ্ট আ ৰেইনি ডে এগেইনষ্ট আ ৰেইনি ডে মানে বেয়া সময়ৰ বাবে আমাৰ জীৱনত কিছুমান বেয়া সময়ো আহে ধৰি লওকচোন হয়নে সদায়তো আমাৰ জীৱনত ভাল সময় নাথাকে কেতিয়াবা বেয়া সময়ো আহে গতিকে সেই বেয়া সময়ৰ বাবে এগেইনষ্ট আ ৰেইনি ডে গতিকে ইয়াত আছে ছেভ ছামথিং এগেইনষ্ট আ ৰেইনি ডে কিছু বস্তু ছেভ কৰি থৈ দিয়া অকণমান সম্পদ বা অকণমান টকা জমা কৰি থৈ দিয়া কিহৰ কাৰণে বেয়া সময়ৰ বাবে ক'বতো নোৱাৰি কেতিয়া বেয়া সময় আহি যায় চ' ছেভ ছামথিং এগেইনষ্ট আ ৰেইনি ডেৰ জৰিয়তে ইয়াতে কি বুজোৱা হৈছে বেয়া সময় বুজোৱা হৈছে এট দ্য টপ অফ মানে শীৰ্ষত কথাটোতে আছে এট দ্য টপ অফ মানে শীৰ্ষত বা আটাইতকৈ ওপৰত your name should be at the top of the promotion list তোমাৰ নামটো প্ৰমোশ্যন লিষ্টৰ একেবাৰে টপত থাকিব লাগিব একেবাৰে ওপৰত থাকিব লাগিব কিন্তু এনেকৈ যে আমাক কয় আমাৰ মা দেউতাই যে তোমাৰ ৰিজাল্টৰ যোনখন আমাৰ লিষ্ট তাতে তোমাৰ নামটো একেবাৰে টপত থাকিব লাগিব একেবাৰে ওপৰত থাকিব লাগিব কিন্তু এনেকুৱা ধৰণৰ এট দ্য টপ অফ তাৰপিছত যে এট আ গেলপ মানে কি জানেনে মানে এইটো তৎক্ষণাত যোনটো পটককৈ কিবা এটা কাম কৰে এট এ গেলপ এইটো বিশেষকৈ ঘোঁৰাৰ খোজটো কিবা বহুত স্পীডত খোজকাঢ়ে মানে হেৰি কৰে যে সেইটো লগত ৰিলেটেড হয় এট এ গেলপ মানে দ্য হৰ্চ ৱেণ্ট অফ এট এ গেলপ তৎক্ষণাত ঘোঁৰাটোৱে তাৰ পৰা আঁতৰি গ'ল এনেকুৱা ধৰণৰ হয় তাৰপিছত আছে এট অল কষ্ট মানে কেনেকুৱা হয় ছাপ'জ যিকোনো উপায়েৰে যিমান ক্ষতি স্বীকাৰ যিমান মানে ডিষ্টাৰ্বেঞ্চ বা যিকোনো ক্ষতি স্বীকাৰ কৰি হ'লেও এট অল কষ্ট আই কেন ডু দিছ আই হেভ টু ডু দিছ এট অল কষ্ট যেনেকৈ নহ'লেও এই কামটো মই কৰিবলৈই লাগিব এই কামটোৰ কাৰণে মোৰ যিমানেই ক্ষতি নহওক বা মোৰ যিমানে হাৰ্ডৱৰ্ক নহওক কিয় এনেকুৱা ধৰণৰ যেতিয়া হয় চ' ইয়াত আছে এট অল কষ্ট আই মাষ্ট হেভ টু বি দেয়াৰ এট অল কষ্ট মই তালৈ যিমান কষ্ট স্বীকাৰ কৰি হ'লেও মই তালৈ যাবই লাগিব আই মাষ্ট হেভ টু বি দেয়াৰ মই তাত যাবই লাগিব মই তাত থাকিবই লাগিব যিমান কষ্ট হ'লে এট অল কষ্ট মানে যিকোনো পৰিস্থিতিত পৰি হ'লেও মই তালৈ যাবই লাগিব তাৰপিছত ৰেড লেটাৰ ডে মানে কি হয় ৰেড লেটাৰ মানে হয় কিছুমান আমাৰ মেমৰেবল ডে থাকে যে স্মৰণীয় দিন থাকে তাক আমি ৰেড লেটাৰ ডে বুলি কওঁ ছাপ'জ আমি মেট্ৰিক দিয়াৰ দিনাখন সেইদিনাখন আমাৰ কাৰণে এটা স্মৰণীয় দিন আছিলে চ' ডেট ৱাজ আৱাৰ ৰেড লেটাৰ ডে তেনেকুৱা চ' ইয়াতে আছে হিজ বাৰ্থডে ইজ আ ৰেড লেটাৰ ডে ফৰ মি তাৰ বা তেওঁৰ জন্মদিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন হিজ বাৰ্থডে ইজ আ ৰেড লেটাৰ ডে ফৰ মি গতিকে আমাৰ এই লেটাৰেদি আৰম্ভ হোৱা ফ্ৰেজেছ এণ্ড ইডিয়ামছ এইখিনিয়ে আমি ডিছকাছ কৰিলোঁ আজি আশা কৰিলোঁ মই আপোনালোকক অলপ হ'লেও ফ্ৰেজেছ এণ্ড ইডিয়ামছৰ কনচেপ্ট দিব পাৰিলোঁ গতিকে আজিৰ মোৰ এই ডিছকাশ্যনছখিনি যদি ভাল পালে তেনেহ'লে আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ গতিকে বাই ফৰ টুডে হেভ এ গ্ৰেট ডে